নমস্কাৰ বন্ধুসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল বন্ধুসকল আজিৰ ভিডিঅ'ত আলোচনা কৰিম আভা কাৰ্ড কি লগতে এই আভা কাৰ্ডখন থাকিলে আপোনাৰ কি লাভালাভ হ'ব তো বন্ধুসকল চাওক এই আভা কাৰ্ডখন হ'ল এখন ডিজিটেল হেল্থ আইডি কাৰ্ড তো আপোনাৰ বৰ্তমান যেনেকে আধাৰ কাৰ্ড আছে পান কাৰ্ড আছে ঠিক তেনেকে এইখন হ'ল এখন হেল্থ আইডি কাৰ্ড তো আভা কাৰ্ড এইখন তো এই আভা কাৰ্ডখন সেপ্টেম্বৰ 2021 চনত ভাৰত চৰকাৰে লঞ্চ কৰে তেতিয়াৰ পৰা কিন্তু ভাৰতৰ সকলো ঠাইতেই কিন্তু এই আভা কাৰ্ডখন বনোৱা আৰম্ভ হয় বহুতে অলৰেডি এই আভা কাৰ্ডখন বনাই লৈছে আৰু বহুতে এতিয়ালৈকে বনোৱা নাই যদি আপুনি এই আভা কাৰ্ডখন এতিয়ালৈকে বনোৱা নাই অতি সোনকালে বনাই ল'ব কাৰণ এই আভা কাৰ্ডৰ কিন্তু বহুখিনি কিন্তু লাভালাভ আছে বহুখিনি কিন্তু প্ৰফিট আছে তো সম্পূৰ্ণ কথাখিনি আপোনালোকক জনাম এটো ভিডিঅ'ৰ জৰিয়তে তো ভিডিঅ'টো যদি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকে তেতিয়াহ'লে কিন্তু এই আভা কাৰ্ডৰ বিষয়ে সকলো ডিটেইলছটো কিন্তু আপোনালোকে জানিব পাৰিব তো বন্ধুসকল এই আভা কাৰ্ডখন হ'ল এখন ডিজিটেল হেল্থ কাৰ্ড তো বন্ধুসকল চাওক এই আভা কাৰ্ডখন সেপ্টেম্বৰ 2021 চনত ভাৰত চৰকাৰে লঞ্চ কৰে তো তেতিয়াৰ পৰা কিন্তু এই আভা কাৰ্ডখন বনোৱা আৰম্ভ হয় তো এই আভা কাৰ্ডৰ সম্পূৰ্ণ নাম হ'ল আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট তো আভাৰ সম্পূৰ্ণ ৰূপটো হ'ল আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট তো এই কাৰ্ডখনক হেল্থ কাৰ্ড বুলিও জনা যায় তো এই হেল্থ কাৰ্ড বা আভা কাৰ্ডখন যদি আপোনাৰ থাকে তেতিয়া কিন্তু আপোনাৰ কিন্তু বহুতখিনি কিন্তু প্ৰফিট হ'ব বহুতখিনি কিন্তু লাভালাভ হ'ব তো বন্ধুসকল চাওক বৰ্তমান যদি আপোনালোকে যদি কোনো এটা হস্পিটালত যায় তেতিয়াহ'লে কিন্তু আপোনালোকৰ কিন্তু প্ৰথমতে গৈ তাতে এটা OPD স্লিপ লোৱাৰ প্ৰয়োজন হয় তাৰ পিছতহে কিন্তু ডক্টৰক আপোনালোকে দেখুৱাব পাৰে তো আপোনাৰ যদি এই আভা কাৰ্ডখন থাকে তো তেতিয়াহ'লে কিন্তু আপোনাৰ সেই আভা মানে OPD স্লিপ নললেও হ'ব কিন্তু আপোনাৰ এই আভা কাৰ্ডখন থাকিলে যদি আপোনাৰ থাকে তেতিয়াহ'লে কিন্তু আপুনি অকল এই আভা কাৰ্ডখন লৈ গ'লেই কিন্তু হ'ল তাতে গৈ আৰু দীঘলীয়া এটা লাইন পাতিব নালাগে বা সেই স্লিপ OPD স্লিপখন ল'বৰ বাবে এটা দীঘলীয়া লাইন পাতি সেই OPD স্লিপখন কিন্তু আৰু ল'ব নালাগে যদি আপোনাৰ এই আভা কাৰ্ডখন থাকে তো বন্ধুসকল চাওক এই আভা কাৰ্ডখনত কিন্তু ইয়াতে এটা আপোনাৰ ফটো থাকিব তো তাৰ পিছতে ইয়াতে আপোনাৰ নাম তাৰ পিছতে ইয়াতে কিন্তু এটা 14টা ডিজিটৰ 14টা কিন্তু এটা নম্বৰ আছে যোনটো হ'ল হেল্থ আইডি বা আভা আইডি তো এই আভা আইডিটো হ'ল 14টা অংকৰ এটা আভা আইডি তো এই 14টা ডিজিটৰ যোনটো আভা আইডি আছে সেইটোৱে কিন্তু আপোনাৰ কিন্তু তাতে কিন্তু স্লিপৰ কামটো কৰিব কাৰণ ডক্টৰে কি কৰিব আপোনাৰ সেই মানে দৰৱ পাতি যিখিনি লিখিব সকলোখিনি কিন্তু ডিজিটেলি ভাবে সেই আভা আইডি নম্বৰটোত মানে লিখি দিব আপলোড কৰি দিব তো তেতিয়া আপোনালোকে কি কৰিব আপোনালোকৰ মোবাইল বা ল্যাপটপৰ বা কম্পিউটাৰত কিন্তু আপোনালোকে সেই কি লিখিছে ডক্টৰে সেইবিলাক কিন্তু তাতে আপোনালোকে চাব পাৰিব আভা এপৰ জৰিয়তে আৰু লগতে ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ বা জেন্ডাৰ মোবাইল নম্বৰটো ইয়াতে দিয়া থাকিব আৰু এই আভা কাৰ্ডত এটা QR কোড থাকিব তো বন্ধুসকল এই আভা কাৰ্ডখন যদি আপোনাৰ থাকে আৰু বহুখিনি সুবিধা আছে যেনেকৈ ধৰক আপুনি কোনো এটা হস্পিটেলত গৈ কিবা এটা মানে সোনোগ্ৰাফি কৰিলে বা এক্সৰে কৰিলে সুগাৰ টেষ্ট কৰিলে সকলো তথ্যখিনিও কিন্তু ইয়াতে কিন্তু সেই ৰিপৰ্টবিলাকৰ কিন্তু সকলো ৰিপৰ্টবিলাক কিন্তু ইয়াতে আপলোড কৰি দিয়া থাকিব ডিজিটেলি ভাবে আৰু সেইবিলাক কিন্তু কেতিয়াও আপোনাৰ কিন্তু নেহেৰুৱায় আৰু বৰ্তমান যদি আপোনাৰ কোনো এটা ৰিপৰ্ট দিয়ে তো বা কোনো এটা হস্পিটেলত গ'ল কোনো এটা স্লিপ হ'ল মানে এটা কিবা এটা বেমাৰ হ'ল আপোনাৰ ডক্টৰে যিবিলাক ঔষধ লিখিলে কোনো এটা OPD স্লিপত সেইবিলাকো কেতিয়াবা কি হয় হেৰুৱাই যায় আৰু পিছত কিন্তু আপোনাৰ বহুত কিন্তু অসুবিধাত পৰি যায় এইবিলাক হেৰুৱাৰ বাবে আৰু যদি আপোনাৰ এই আভা কাৰ্ডখন থাকে তেতিয়াহ'লে কিন্তু ইয়াতে যেতিয়া আপোনাৰ সেই আভা আইডিৰ নম্বৰটোত যেতিয়া সেইবিলাক আপলোড কৰি দিয়া থাকিব মানে সেইবিলাক সকলোখিনি ডিটেইলছ মানে দিয়া থাকিব তেতিয়া কিন্তু আপোনাৰ সেই স্লিপবিলাক বা সেই ৰিপৰ্টবিলাক কেতিয়াও কিন্তু হেৰুৱাই নাযায় ইয়াতে কিন্তু আপলোড হৈয়ে থাকিব এইখিনি ইন্টাৰনেটত আৰু যদি আপুনি বিচাৰে তেতিয়াহ'লে কিন্তু আপুনি সেইবিলাক যেতিয়া ইচ্ছা তেতিয়াই কিন্তু সেই ৰিপৰ্টবিলাক দেখিব পাৰিব চাব পাৰিব আৰু যদি কেতিয়াবা ডক্টৰৰ ওচৰত যায় তেতিয়া আপোনাৰ এই আভা আইডিটোৰ জৰিয়তে কিন্তু আপোনাৰ সেই পুৰণা মানে কি এক্সৰে কৰিছিলে কি কৰিছিলে বা কি ঔষধ লৈছিলে আগতে কি দৰৱ লৈছিলে সকলোখিনি কিন্তু ডক্টৰে কিন্তু চাই চিতি আপোনাক কিন্তু ভালকৈ ট্ৰিটমেন্ট কৰিব পাৰিব তো বহুতখিনি আপোনাৰ বাবে সুবিধা হ'ব এইখন থাকিলে আপোনাৰ বাবে বহুত কিন্তু ভাল হ'ব এইখন যদি থাকে ডক্টৰে যেতিয়া চিকিৎসা কৰিব ভালকৈ কিন্তু চিকিৎসাটো হ'ব কাৰণ পুৰণা আগতে কি বেমাৰ আছিল নাছিল সকলোখিনি কিন্তু ইয়াতে কিন্তু থাকিব আপুনি কি ঔষধ খাইছে খোৱা নাই সকলোখিনি ইয়াতে থাকিব তাৰ পৰা ডক্টৰে চিকিৎসা কৰাত বহুত মানে সুবিধা হ'ব তাৰ পিছতে আপুনি ধৰক এখন হস্পিটেলৰ পৰা আন এখন হস্পিটেলত গ'ল তেতিয়া কিন্তু আপোনাৰ কি হয় সেই মানে এই হস্পিটেলখনত থকা সকলো কি দৰৱ পাতি খাইছে এইবিলাক মানে স্লিপৰ বা
কি ৰিপৰ্ট উলিয়াইছে মানে এই হস্পিটেলত সেই ৰিপৰ্টবিলাক সকলোখিনি লৈ ইমান মাখা কিন্তু ডকুমেণ্টছ লৈ আৰু এখন হস্পিটেলত যাব লগাত পৰে আৰু যদি আপোনাৰ এই আভা কাৰ্ডখন থাকে তেতিয়াহ'লে কিন্তু সেই ৰিপৰ্টবিলাক আৰু সেই মানে স্লিপবিলাক লৈ যোৱাৰ কোনো প্ৰয়োজন নাই আপুনি কিন্তু এই আভা কাৰ্ডখন লৈ গ'লেই কিন্তু আপোনাৰ কিন্তু সেই ডক্টৰজনে এই আভা আইডিটোৰ জৰিয়তে কিন্তু সকলো তথ্যখিনি কিন্তু চাব পাৰিব আপোনাৰ কিন্তু সেই মানে ৰিপৰ্টবিলাক লৈ যোৱাৰ কোনো প্ৰয়োজন নাই আপুনি ভাৰতবৰ্ষৰ যিকোনো হস্পিটেলত গ'লেই কিন্তু আপোনাৰ কিন্তু এই আভা আইডিটোৰ জৰিয়তে কিন্তু সকলো মানে সেই ৰিপৰ্টবিলাক কিন্তু চাব পাৰিব আপুনি কি দৰৱ খাইছে কি এক্সৰে কৰিছে কি সোনোগ্ৰাফি কৰিছে সকলো ৰিপৰ্টখিনি কিন্তু ইয়াতে কিন্তু পাই যাব কিন্তু বন্ধুসকল আপুনি যদি বিচাৰে যে মই এই ৰিপৰ্টটো নাৰাখো আৰু এটো ডিলিট কৰি দিম আপুনি কিন্তু ইচ্ছাকৃতভাৱে যদি ডিলিট কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু সেই ৰিপৰ্টবিলাকৰ যিকোনো ৰিপৰ্টেই কিন্তু আপুনি কিন্তু ডিলিট কৰি দিব পাৰিব আৰু এই আভা কাৰ্ডখন যদি আপুনি কেতিয়াবা বিচাৰে মই আৰু এইখন আইডি নাৰাখো তো আপুনি কিন্তু এই আভা আইডিটো ডিএক্টিভ বা ডিলিটও কিন্তু কৰিব পাৰিব এই আভা কাৰ্ডখন তো বন্ধুসকল চাওক সৰকাৰে যদি কিবা এটা কাৰ্ড উলিয়ায় সেইখনৰ কিন্তু বহুতখিনি প্ৰফিট থাকে আৰু বহুত কামতো কিন্তু লগা দেখা যায় তো এই আভা কাৰ্ডখন বৰ্তমান এইকেইটা কামতে ব্যৱহাৰ হৈ আছে পিছত কিন্তু দেখা যাব যে আৰু কিবা কিবি কামত কিন্তু আপোনাৰ এই আভা কাৰ্ডৰ কিন্তু প্ৰয়োজন হৈ যাব গতিকে অতি সোনকালে আপুনি এই আভা কাৰ্ডখন বনাই লওক আপোনাৰ বাবে কিন্তু বহুখিনি কিন্তু লাভালাভ হ'ব প্ৰফিট হ'ব তো আপুনি যদি বনোৱা নাই এই আভা কাৰ্ডখন বনাই লওক তো বন্ধুসকল আশা কৰোঁ এই আভা কাৰ্ডৰ বিষয়ে বুজিব পাৰিলে এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনে ধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায় পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ